মই নেনা পুনৰ নিৰুদ্দেশ হৈ আছে অসমৰ যুৱক বহিৰাজ্যত আৰু এবাৰ চিৰাঙৰ এজন যুৱক 14 দিন ধৰি নিৰুদ্দেশ হৈ আছে তামিলনাডুত সবিশেষ জনাই আছো টাইমেটৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰটো বহিৰাজ্যত নিৰুদ্দেশ হৈ আছে অসমৰ এজন যুৱক বহিৰাজ্যত এজন অসমৰ যুৱক নিৰুদ্দেশ হোৱাৰ খবৰ ইতিমধ্যে আহি পৰিছে তামিলনাডুত নিৰুদ্দেশ হৈ আছে তুবন ৰায় নামৰ চিৰাঙৰ এজন যুৱক বিগত 14টা দিনে সন্ধানহীন হৈ আছে চিৰাঙৰ যুৱকজন আৰু তামিলনাডুত নিৰুদ্দেশ হৈ আছে তুবন ৰায় নামৰ চিৰাঙৰ যুৱকজন বিগত 14টা দিনে সন্ধানহীন হৈ আছে চিৰাঙৰ যুৱকজন আৰু 9জনীয়া এটা শ্ৰমিকৰ দলৰ সৈতে তামিলনাডুলৈ গৈছিল তুবন আৰু শ্ৰমিকৰ দলৰ সৈতে তামিলনাডুলৈ গৈ এতিয়া নিৰুদ্দেশ হৈ আছে তুবন ৰায় নামৰ চিৰাঙৰ এজন যুৱক ট্ৰামবাউৰাম ৰেল ষ্টেচনত নামি পানী আনিবলৈ গৈছিল যুৱকজন আৰু তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে তুবন ৰায় নামৰ চিৰাঙৰ যুৱকজন আৰু তেতিয়াৰ পৰা সন্ধান নাই বিজনীৰ বৰপথাৰৰ তুবন ৰায় ট্ৰামবাউৰাম ৰেল ষ্টেচনত নামি পানী আনিবলৈ যোৱাৰ পিছৰে পৰাই সন্ধান নাই বিজনীৰ বৰপথাৰৰ তুবন ৰায় নামৰ চিৰাঙৰ যুৱকজন আৰু তামিলনাডুত নিৰুদ্দেশ হৈ আছে ইতিমধ্যে আৰু তুবনক বিচাৰি পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কোনো লোকে তুবনৰ সন্ধান পালে যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে কিন্তু পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো তেওঁলোকৰ সন্তান এতিয়া তামিলনাডুত নিৰুদ্দেশ হৈ আছে আৰু যোগাযোগৰ নম্বৰ কেইটা উল্লেখ কৰিছো যে কেইটা নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব 9394191726 আৰু আন এটা নম্বৰ হৈছে 8753991521 নম্বৰ যদিহে কিবা সন্ধান পায় তেনেহলে এই নম্বৰ কেইটাত যোগাযোগ কৰক ইয়া পৰিয়ালৰ আহ্বান আলোকচিত্ৰ এই মুহূৰ্তত দেখিবলৈ পাইছে টাইমিটৰ দৰ্শকসকলে এইজন ব্যক্তিয়ে চিৰাঙৰ তামিলনাডুত নিৰুদ্দেশ হৈ আছে বিগত 14টা দিন উপলি গল কিন্তু এতিয়াও সন্ধান পোৱা নাই তুবন ৰায় নামৰ ব্যক্তিজনৰ বহিৰাজ্যত নিৰুদ্দেশ হৈছে এইজন ব্যক্তি আৰু ইতিমধ্যে পৰিয়ালৰ লোকত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তুবনক বিচাৰি যেটো মই উল্লেখ কৰিছো ট্ৰামবাৰু ৰেল ষ্টেচনত নামি পানী আনিবলৈ গৈছিল আৰু তেতিয়াৰ পৰা সন্ধান নাই বিজনী বৰপথাৰৰ তুবন ৰায় আৰু এতিয়া বিজনী বৰপথাৰৰ তুবন ৰায় পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে আৰু তেওঁলোকক কোনো লোকে যদি সন্ধান পায় তেনেহলে যোগাযোগৰ আহ্বান জনাইছে এখন পত্ৰৰ জৰিয়তে আৰু তাত তেওঁলোকৰ নম্বৰ উল্লেখ কৰিছে সেই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে কিছু নম্বৰ মই উল্লেখ কৰিছো যেকেইটা নম্বৰ তেওঁলোকে আহ্বান জনাইছে যোগাযোগৰ বাবে 9394191726 আৰু আন এটা নম্বৰ হৈছে 8753991521 নম্বৰ তুবন ৰায় বিগত 14টা দিনে সন্ধানহীন হৈ আছে আৰু 14টা দিনে সন্ধানহীন হোৱাৰ পিছতো এতিয়ালৈকে কোনো সংসূত্ৰ বিচাৰি পোৱা নাই পৰিয়ালৰ লোকে যাৰ বাবে পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তেওঁলোকে দুটাকৈ ফোন নম্বৰ দিছে যদিহে কোনো সন্ধান পায় তুবন ৰয় তেনেহলে সেই নম্বৰ কেইটাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে কেতিয়া কি হৈছিল কক কি হৈছিল আমার আইছিল তামিলনাডুত তাতে মানটা হারাই গেল পূর্বারে কিমান দিন হল 14 দিন এতিয়ালৈকে কোনো খবৰ হোৱা নাই খবৰ নাই ৰ আৰক্ষী কি আহ্বান জনাব আৰক্ষী কি আহ্বান জনাব আৰক্ষী কি ক'ব পুলিচক কি ক'ব পুলিচক কৈছিল নামৰ এজাহাত দিবা দিছিল আমি হাতত নলয় কাগজটা আৰু ঘূৰাই দিছে তেওঁলোকে কি কোনো আমাক মানুহজনক আনি দিয়ে যাতে আমাৰ মানুহ কোনো আনি দিয়ে যে আমাৰ 1 নং বৰপথাৰ উপাৰাৰ পৰা যোৱা 7 তাৰিখে তেওঁ তামিলনাডুত কোম্পানীত কাম কৰিবৰ কাৰণে আগবাঢ়ি গৈছিল
কিন্তু কি হ'ল তেওঁ মানে যাই নোপোৱাৰ আগতে এটা ষ্টেচনত তেওঁ পেচাব কৰিবৰ কাৰণে নামি গৈছিল। নামি যোৱাৰ ফলত তেওঁৰ পিছতে ট্ৰেইনখন চলি গুচি গ'ল। তাৰ ফলত আজি সেইজন মানুহ সন্ধানহীন হৈ আছে। আজি 14 দিন হৈ গ'ল। গতিকে তেওঁৰ যদি এই মানুহজনক কিবা কাৰণত মানুহজনক যদি সন্ধান পায়, তেওঁক এই মোবাইল নাম্বাৰত কল কৰি দিলে ভাল হ'ব বুলি আমি ভাবোঁ। তেওঁৰ নাম আছিল সুবন চন্দ্ৰ ৰায়, পিতা মানেশ্বৰ ৰায়, গাঁও 1 নং বৰপথাৰ, ডিষ্ট্ৰিক্ট চিৰাং, BTR আৰু পাণবাৰী থানাত এনে জনোৱা হৈছিল।